পৰা দিছে এখন আৰু ফাইনেলি আহি পাই গ'লোহি মহৰী কেম্পত। ধুনীয়াকৈ তাইলৈ এখন লৈ লোৱা হৈছে গামোচা। দিয়ক গামোচাখন দিব। আৰু মাৰ লগত আজি আহিছে ল'ৰা এটা এফালে। আৰু আপোন বেগলৈ এফালে লৈ ল'লোঁ কিবা কিবি অলপ বস্তু। এতিয়া ধুনীয়াকৈ যাওঁ আপোন বেগৰ ঘৰত গৈ আপোনালোকক কিছু পৰিৱেশ গৈ দেখুৱামগৈ এতিয়া। আৰু আমি আহি পাই গ'লোঁ মহৰী কেম্প তিনিআলি। আৰু আজি যিহেতু দেওবাৰ এইফালে বহিছে আজি মহৰী কেম্প বজাৰ। আৰু টমটম নিচিনা পাল্টা খাই যাবলৈ লৈছে সপ্তাহিক বজাৰ। প্ৰত্যেক ইয়াত বহা মজা মজা কাপোৰ কানি ওলাই লয় যদি ধুনীয়াকৈ ইয়াত আহিব পাৰে। আৰু এইফালে আমাৰ আমি যাওঁ ল'ৰা এটা বুলি মাতোঁ। এইফালে ল'ৰা এটা পূৰা একদম হেণ্ডচম হৈ আহিছে বুজিছে নাই। এইফালে দাদা আৰু এইফালে মই আহিছোঁ। আৰু আমি এতিয়া টাইটেল চামটেলকৈ আপোনালোকে গম পাইছে আমি ক'লৈ আহিছোঁ, আপোনালোকে জানিছে। আৰু ইমান কম বয়সতে ইমান ভাল পাৰফৰ্মেঞ্চ কৰা এগৰাকী ছোৱালী আৰু নিজে আমাৰ ঘৰৰ ওচৰত কুচুতলি ঘৰ। আৰু সেইবাবে তেওঁলোকক হ'লে ল'ৰা এটাই মই আহি আছোঁ। এতিয়া তাত গৈ পেলাই আপোনালোকক ঘৰৰ কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু তাই বা এতিয়া ঘৰত আছেনে নাই ইমান বিশেষ নাজানো, হ'লেও আহিছোঁ ঘৰৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ফাইনেলি আমি আহি গ'লোঁ আপোন পেগু ঘৰত। আৰু আপোন পেগু ঘৰৰ পৰিৱেশটো হৈছে সম্পূৰ্ণ এইটো। আৰু এফালে আহিছে ল'ৰা এটা আৰু এইফালে আহিছোঁ মই। এতিয়া আমি ধুনীয়াকৈ যাওঁ আপোন পেগু ঘৰত গৈ পেলাই মাক দেউতাৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আৰু এফালে টাইম হৈ গ'ল 3:20। এফালে ল'ৰা এটা আৰু এফালে মই আমি ধুনীয়াকৈ বহি আছোঁ। আৰু তাই হেৰিয়ত গৈছে বুলি কৈছে ন ডান্স শিকিবলৈ। আৰু আমাৰ বহা প্ৰায় আধা ঘণ্টামানে হ'ল। এফালে ল'ৰা এটা আছে আৰু এফালে মই আছোঁ। আৰু এফালে খুৰী আছে, এফালে খুৰী ল'ৰাটো। আৰু আপোন পেগু ঘৰ হৈছে সম্পূৰ্ণ এইটো। আৰু সম্পূৰ্ণ ঘৰ মানে আপোন পেগু এইটো ককা আইতাকৰ ঘৰত থাকে। তেওঁভাগৰ ঘৰ হৈছে লতাকত, গোগামুখ লতাকত হয়। আৰু তেওঁ আপোন পেগু এতিয়া মানে প্ৰেক্টিছত গৈছে। আজি যাব গুৱাহাটীলৈ। গুৱাহাটীৰ পৰা ক'ত যাবগৈ আজি? গুৱাহাটীৰ পৰা ক'ত যাব? গুৱাহাটীৰ পৰা আকৌ ঘৰত আহিব। গুৱাহাটীৰ পৰা ঘৰত আহিব। গুৱাহাটীত মানে নিউজ লাইভত মাতিছে, সেইবাবে মানে ব্যস্ত হৈ আছে। ছোৱালীজনী আহিব মানে লগ পাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়ালৈকে অহা নাচাওঁ কিমান টাইম ৰ'ব লাগে। প্ৰেক্টিছত গৈছে, যদি আহে লগ কৰি যাম, যদি নাহে তেতিয়া বেলেগ এদিন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইফালে এজনী আছে খুৰী। ৰুমত সোমাই আহিছোঁ। আৰু অস্কাৰ পাইছিলে এইখিনি চাওক। এইফালে আপোনাৰ এইটো আপোনাৰ পাইছিলে এইটো ৰ'ব ফাৰ্ষ্ট পে আপোনাৰ 3 লাখ টকা জি টিভিত দিছেনে। এইফালে জি টিভিত আপোনাৰ পাইছিলে। আৰু এইফালে জি টিভিত ফাৰ্ষ্ট হৈছে আপোনাৰ। এইফালে এটা মেডেল আছে, এফালে জাপি আমাৰ অসমৰ। আৰু এইফালে এখন আপোনাৰ লোৱা গামোচা। আৰু এইফালে আছে শৰাই। আৰু এইফালে দিছে এইবোৰ কিমান মেডেল পাইছে, কিমান কি পাইছে নহয় আমাৰ অসমৰ গৌৰৱ। আৰু ঘৰৰ ওচৰত এটা ছোৱালী এজনী হৈছে। এইফালে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই আমাৰ গোগামুখৰ পৰা দিছে এখন। আৰু এফালে মিচিং আপোনাৰ কাৰ্বি ফালৰ পৰা দিছে। আৰু এফালেতো ৰাজহুৱা সম্বৰ্ধনা দিছে। কিমান এখন পূৰা ফাৰ্ষ্ট উইনাৰ হোৱাৰ কাৰণে আপোনাৰ 3 লাখ টকা দিছে। আৰু এইটো হৈছে আপোনাৰ ৰুমটো। ল'ৰা এটা কেনেকুৱা লাগিছে আপোনাৰ ৰুমলৈ আহি? ভালেই লাগিছে, লগ নাপালোঁ। আৰু ঘৰৰ ওচৰতে যেতিয়া মনত থাকি গ'ল। বেলেগ এদিন আহিব লাগিব। লগ পোৱা দিন ভাল আছিলে, লগেই নাপালোঁ। আৰু এইফালে আছে আপোনাৰ খুৰী। এতিয়া আমি খুৰীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আৰু খুৰীয়ে হ'ব ন? আপোন মানে কোন ক্লাছত পঢ়ি আছে এতিয়া বৰ্তমান? এতিয়া ক্লাছ 4ত। আৰু আপোন প্ৰথম ফাৰ্ষ্ট ষ্টাৰ্টিংটো এতিয়া জি টিভিত গৈ পেলাই ইমান ধুনীয়াকৈ আমাৰ গোটেই অসমৰ মানুহে এতিয়া চিনি পায়। আৰু তাই মানে প্ৰথম ডান্সটো ক'ৰ পৰা শিকিছিলে, আৰম্ভ ক'ৰ পৰা কৰিছিলে? আয়ান ডান্স একাডেমীৰ পৰা। আৰু সৰুৰ পৰাই আপোনালোকে ইয়াতে মানে পঢ়োৱা মেলোৱাৰ দায়িত্ব সৰুৰ পৰাই শিকিছিলে। আৰু আপোন পেগু ঘৰ আচলতে ঘৰটো ক'ত হয়, অৰিজিনেল ঘৰটো?
মা দেউতাকৰ ঘৰটো লতা মা দেউতাকৰ ঘৰ লতা মা দেউতাকৰ ঘৰ হৈছে লতাকত আৰু আপোন পেগু ইয়াত থাকে মানে ককা আইতাকৰ লগত ন ককা আইতাকৰ লগতে ডাঙৰ দীঘল কৰি মেলি পেলাই আপোন পেগু এতিয়া গৈ পেলাই আপোন পেগু ক'ত পাইছেগৈ আৰু আপোনালোকে এফালে দেখিছে এইফালে সম্পূৰ্ণ আপোন পেগু থকা ঘৰটো আৰু এইফালে আপোন পেগু ৰুমটো হৈছে এইটো আৰু আপোন পেগু ঘৰৰ পৰিৱেশ সম্পূৰ্ণ হৈছে এইটো চাই লওক আৰু আপোন পেগু ঘৰত আহিছিলোঁ আৰু আচলতে মই এইটো বুজি পোৱা নাছিলোঁ আপোন পেগু ঘৰ এইটো হয়নে নহয় আচলতে এইটো আপোন পেগু ঘৰ নহয় আপোন পেগু ঘৰ হৈছে আপোনাৰ লতাকত আৰু এতিয়া আপোন পেগু য'ত থাকে ককা আইতাকৰ লগত থাকে আৰু সেই ছোৱালী মানুহ বৰ বেলেগ দিছে দেখোন আৰু ল'ৰা কেনেকুৱা লাগিলে আহি সেইটো লগ পোৱা হেঁতেন ভাল লাগিলে লগ নাপালোঁ নহয় লগ পাম বুলি বহুত আশা লৈ আহিছিলোঁ আৰু ঘৰৰ ওচৰৰ ছোৱালী আমাৰ ঘৰৰ পৰা কেই কিলোমিটাৰ হ'ব মাত্ৰ হ'লেও লগ পাবলৈ অলপ অসুবিধা ঘৰৰ পৰা কিমান হ'ব 6-7 কিলোমিটাৰ হ'ব 6-7 কিলোমিটাৰমান হ'ব কিন্তু লগ পাবলৈ আশা এটা আছিলে কিন্তু লগ পাব নোৱাৰিলোঁ আৰু ধুনীয়াকৈ মানে কথা এষাৰ পোৱা হেঁতেন ভাল লাগিলে ঘৰৰ ওচৰৰ ছোৱালী এতিয়া প্ৰগ্ৰেম আছে বোলে গুৱাহাটীত আজি আকৌ গুৱাহাটী যাব গুৱাহাটী গ'লেতো 5-6 দিন হ'লে আকৌ লগ পোৱা আশা নাই আৰু আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব চেনেলটো যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোন পেগু ভিডিঅ' এইটো ভিডিঅ' দিয়াৰ পিছত নেক্সট ভিডিঅ' চাগে মই আপোন পেগুৰ লগত মই ভিডিঅ' বনাই থাকিম আপোনালোকে নেক্সট ভিডিঅ'টো চাবৰ কাৰণে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোন পেগু মানে সৰুৰ পৰা তাইতো সৰুৱে বেছি ডাঙৰ নহয় ন কিমান বয়স হৈছে আপোন পেগু কিমান বয়স হৈছে 8 বছৰমান হ'ব এতিয়া 10 বছৰ মানে তাই কোন ক্লাছত পঢ়ি আছে তুমি আপোন পেগু কি হয় তোমাৰ মানে ভণ্টি হয় অঁ আপোন পেগু 10 বছৰ হৈছে আৰু তেনেই সৰু ছোৱালী আৰু আমাৰ এতিয়া 10 বছৰ ছোৱালী বুলি ক'লে কেনেকুৱা আৰু তাই 10 বছৰ ছোৱালী কিমান ওপৰত আছে সেইটো আপোনালোকে আৰু মানুহে মানে কৰিব নোৱাৰা কাম একো নাই চেষ্টা অসাধ্য একো নাই বুলি এষাৰ কথা আছে আৰু তাই ইমান কম বয়সতে ইমান ভাল পাৰফৰ্মেঞ্চ দিছে আৰু একমাত্ৰ আপোনালোকৰ ক্ৰেডিট যাব ককাক আৰু আইতাকৰ কাৰণে ককাক আপোনালোকক চটকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ কিমান ভাল পালে কমেণ্ট কৰি জনাবলৈ কেতিয়াও নকৰিব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে মই প্ৰকাশ কৰা আজি এফালে ল'ৰাটোৱে মই বিদায় লৈছোঁ বাই বাই